আমি হল পলিটিক্যাল পার্টি বিপ্লব দলের মানুষ কোন দলের কোন ছাত্র সংগঠন বা কোন পলিটিক্যাল পার্টির কোন লিডারে কত যায় কত সোমায় সেইটো আমি ইয়াত কনসার্ন নহয়। আমি শুনিছো বা উৰা বাতৰি হ'বও পাৰে বা সঁচাও হ'ব পাৰে দীপেন বড়ো কংগ্ৰেছত সোমায় না বিজেপিত সোমায় না ইউপিপিএলত সোমায় সেইটো আমাৰ লগত কোনো কনসার্ন নহয় মানে আমাৰ এইটো সাবজেক্ট নহয়। এইটো দীপেন বড়োৱে ক'ত যায় নাযায় এইটো আমাৰ বিপ্লৱ দলৰ সাবজেক্ট নহয়। মানুহ হিচাপে যিকোনো দলত সোমাই পেলাই পার্টি কৰিব পাৰে, চবৰে অধিকাৰ আছে। দীপেন বড়ো ক'ত যায় নাযায় এইটো আমাৰ কনসার্ন নহয় বা আমাৰ বিপ্লৱৰ লগত কোনো আমাক কিবা নষ্ট কৰিব বুলি আমি ভাবা। আজি ৰাজ্য চৰকাৰে এলপি আৰু এমইত নিযুক্তি দিছে, বিটিচিৰ যিবিলাক এতিয়া এইবিলাক কি আমাৰ বিটিচিয়ে এক্সট্ৰাকে আমাক সুবিধা দিছে। আমি ইলেকশ্যনৰ পিছত আমি কৰিব সেইটো এলপি হওক এমই হওক হায়াৰ ছেকেণ্ডাৰী হওক আমি 2015 চনত কিবাটো লৈছো আৰু 2015লৈকে আমাৰ কিবাটো লৈছো কাটঅফ ইয়াৰটো আমাৰ হৈ আছে। আমি ইলেকশ্যনৰ পিছত গোটেই একে 2015 কাটঅফ ইয়াৰ ইমানলৈকে আমি এমই এইটো ফেঞ্চ আৰু গোটেই এইটো সান্থাল অর্গানাইজেশন হোক বা যিকোনো অর্গানাইজেশন কি ইস্যু লৈ পেলাই হয়তো কিবা একটা সমস্যা আছে এইবিলাক কথা লৈ পেলাই হয়তো বৰ্জন কৰিব পাৰে, কিন্তু এইবিলাক বৰ্জন কৰিলেও আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, ইয়াত একো ইফেক্ট নহয়। আমাৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই যাব মহাকালী কোনো বন্ধয়ে ইয়াত ইফেক্ট নকৰিব। 2 লাখ আমাৰ টার্গেট 2 লাখ মানুহৰ লৈ যাব কাৰণে যিখিনি ৰেডি কৰিব লাগে এইটো আমি ৰেডি কৰি আছো। টিকেট ঘোষণা হ'ব ইলেকশ্যন যেতিয়া নাকি ডিক্লেয়াৰ দিব।